নমস্কাৰ বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 224 নম্বৰ এপিসোডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখা পাইছিল যে কিশোৰে ঘৰৰ পৰা মদ খাই দেউতাকক জহন্নামে যাওঁ বুলি কৈ ওলাই গৈছিল। আজি খণ্ডত আপোনালোকে দেখা পাব স্বৰ্ণালী ভনীয়েকে স্বৰ্ণালী পলাই বিয়া হোৱা কথা গম পোৱা নাছিল আৰু সকলো কথা আজি গম পাব। মাজু বায়েকক সুধিব এবাৰো মোক এইবোৰ কথা কিয় নকলি বুলি ক'ব। আনহাতে কিশোৰে মদ খাই ঘৰত হুলস্থুল কৰিব আৰু দেউতাকক বিভিন্ন প্ৰশ্ন কৰিব। আনফালে কিশোৰে সুশীলৰ ঘৰত মদ খাই দম দিবলৈ যোৱাত সুশীলৰ মাক আৰু সুশীল ভয়ত আছিল। সেইবাবে পৰিয়ে মাকক ভয় আৰু অশান্তি সৃষ্টি কৰি এইখন ঘৰত নাথাকো বুলি কান্দি কান্দি ক'ব। আনফালে দীপে বহাগীৰ মাকক তাৰ যে মাক দেউতাক নাই, বহাগীৰ মাক দেউতাকে যে তাৰ মাক দেউতাক বুলি কৈ দুখ কৰি কান্দি থকা আপোনালোকে আজি খণ্ডত দেখা পাব। সম্পূৰ্ণ খণ্ড পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।